বেটীয়ে আজি ধুনীয়া গিফ্ট পালে আৰু গিফ্টটো কাৰ পৰা পালে জানেনে? আমাৰ মাহীৰ পৰা পালে। মাহী দিল্লীত গৈছিলে আৰু দিল্লীৰ পৰা তাইৰ কাৰণে খুব সুন্দৰ কাঁহী বাচন আনিছে আৰু কাঁহী বাচনখিনি কিন্তু খেলনা প্লাষ্টিকৰ নহয় দেই। এইখিনি মানে ষ্টীল টাইপৰ কিবা এলুমিনিয়ামৰে চাগে এনেকুৱা তাতে পায় আৰু কালাৰটো দেখিছেনে কিমান সুন্দৰ। ইয়াত কিন্তু অকল বেবীসকলে খেলিবৰ কাৰণে নহয়, ডাঙৰেও কিছুমান বস্তু থ'ব পাৰে আৰু ইউজ কৰিব পাৰে। ইমান ধুনীয়া, মানে খুব ভাল লাগিছে খেলনাখিনি আৰু মই দেখুৱাই দি আছোঁ। এয়া চাওক কিমান সুন্দৰ ডেক্সি আৰু সেয়া ঢাকনি এখন আছে আৰু এনেকুৱা ডেক্সি তিনিটা আহিছে, বাতি এটা আৰু প্লেট এখন। প্লেটখনো আমি যিকোনো কামত ব্যৱহাৰ কৰিব পাৰোঁ। মুঠতে মানে অকল যে তাই খেলি নষ্ট কৰিব তেনেকুৱা নহয়, ব্যৱহাৰ কৰিব পৰাই খেলনা আৰু লগতে এটা গিলাচো আছে। তাই খুব সুখী, নামি আহি খেলি আছে।